নমস্কাৰ বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয়ৰ পৰা বাদ পৰা যি পুৰণা হিতাধিকাৰী আৰু নতুনকৈ আবেদন কৰা সকলৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনিৰ পৰা বহুতো মহিলাৰ নাম কটা গৈছিল, লগতে বহুতো নতুন হিতাধিকাৰীকো ৰিজেক্ট কৰা হৈছিল। কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। লগতে নতুন হিতাধিকাৰীসকলে কেতিয়াৰ পৰা টকা লাভ কৰিব সকলোবোৰ এই ভিডিঅ'টোত জানিব পাৰিব। তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি যাব। যিসকলৰ অৰুণোদয় আঁচনিৰ পৰা নাম কটা গৈছিল বা ৰিজেক্ট কৰা হৈছিল, তেওঁলোকে ক'ত কেনেকৈ কি কৰিব লাগিব সকলো এই ভিডিঅ'টোত জনাই দিম। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল যে 10 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ টকা প্ৰায় 40 লাখ মহিলাই লাভ কৰিব। যিসকলে নতুনকৈ আবেদন কৰিছিল তেওঁলোকে 10 ছেপ্টেম্বৰৰ পৰাহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। লগতে এই আঁচনি পুনৰ আবেদন কৰিবৰ বাবে আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু একপি ফটো লৈ আপোনালোকে গাঁও সভাত জমা দিব লাগিব। যদিহে আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ ঠিকে থাকে তেন্তে 10 ছেপ্টেম্বৰৰ পৰা আপোনালোকে অৰুণোদয়ৰ ধন লাভ কৰিব। লগতে অৰুণোদয় পোৱা নোপোৱা সকলোৱে উপস্থিত থাকিব লাগিব গাঁও সভাৰ মিটিঙত। সেইবাবে আমাৰ আই মাতৃসকলক অনুৰোধ কৰিম, পাই থকা